হেল্ল' এভৰিৱান, প্ৰিন্সি লাইফষ্টাইলত নতুন ব্লগলৈ আপোনালোক সকলোকে জনালোঁ স্বাগতম। আৰু আজি আমাৰ কাৰণে এটা আচলতে বিশেষ দিন, যিহেতু আজি আমি এটা নতুন বস্তু আমাৰ ঘৰলৈ আনিম। আৰু ভিডিঅ'টো চাই থাকিলে আপোনাক গম পাই গৈ থাকিব বাৰু কি বস্তু হয়। আৰু মানুহজনে ৰাতিপুৱাতে এয়া আনিলেগৈ জহা চাউল, আৰু আনফালে হৈছে গাখীৰ। তেওঁ আনি থ'লেহি ৰাতিপুৱাতে, কিন্তু মই এতিয়া যিহেতু ধূপ চাকি জ্বলাই আজৰি হ'লোঁ আৰু ভাবিছোঁ অকণমান পায়স বনাওঁ। যিহেতু ভাল দিনত অকণমান কিবা এটা কৰিবলৈ পালে মনটো নিজৰো ভাল লাগে, সেইবাবে ধূপ চাকি জ্বলালোঁ। জ্বলাই আহি এয়া মই অকণমান পায়স বনাওঁ বুলি ভাবিছোঁ। আজি আমি ভাবি থকা বস্তুটো যিহেতু আমাৰ ঘৰলৈ আহিব, আৰু সেইটো আপোনালোকে লাহে লাহে গম পাব বাৰু, কিন্তু এতিয়াই কৈ নিদিওঁ। আৰু সেইবাবে অকণমান পায়স বনাইছোঁ, যিহেতু মনটো খুব ভাল লাগি আছে। মোৰ দৰে বাৰু চাগে সকলোৰে হয় ন, যেতিয়া আশা কৰি থকা বস্তুটো সপোনটো যেতিয়া পূৰ হ'বলৈ গৈ থাকে, আমাৰো সেই একেই। আজি যিহেতুকে আমাৰ ঘৰলৈ এটা বস্তু আনিম। সময়টো অৱশ্যে আমি পিছবেলাহে আছে বাৰু আমাৰ ডেলিভাৰী সময়টো, কিন্তু যিহেতু ৰাতিপুৱাৰ পৰাই মই এই কামখিনি কৰিছোঁ, আৰু আনফালে মোৰ পায়সো ৰেডি হৈ গ'ল। আৰু দুপৰীয়া ভাগত খিচিৰি আৰু ভুৰ্জি বনাইছিলোঁ, সেয়াকে আমি মই খালোঁ। এতিয়া মানুহজনক দিওঁগৈ খাবলৈ। ঘৰৰ পৰা আমি কেইজন এয়া ওলাইছোঁ, গৈ পামগৈ এতিয়া লাহেকৈ। গৈ পাই গ'লোগৈ এয়া প্ৰীতইতা শ্ব'ৰুম। আমি ভাবি থকা গাড়ীখন আমি ইয়াৰ পৰাই আজি ক্ৰয় কৰিম। অকণমান ভিডিঅ' কৰি ৰাখিব আপোনালোকৰ বাবে। হাজবেণ্ডে যিখিনি গাড়ীখন নিবৰ আগত যিখিনি কাম থাকে সেইখিনি তেওঁ কৰি আছে, আৰু কামখিনি কৰি মেলি গৈ আমি যিহেতু অলপ পাছতে আমি গাড়ীখন আমাৰ ঘৰলৈ, লখিমীখন আমি ঘৰলৈ লৈ যাম। বাইদেউ, থেংক ইউ ভেৰি মাছ। ভগৱানৰ কৃপাত সকলোবোৰ কাম সুকলমে কৰি আমাৰ মৰমৰ গাড়ীখন আহি আজি আমাৰ চোতাল পালেহি। খুব মনটো আচলতে খুব ফূৰ্তি লাগিছে। আৰু আমি লৈছোঁ টয়টা হাইৰাইডাৰ যি নিউ ড্ৰাইভৰ যিটো মডেল, সেইটো মডেল আমি সেইটো মডেলৰ গাড়ীখন লৈছোঁ। আৰু ঘৰলৈ অহাৰ পাছত যিখিনি নিয়ম আচলতে কৰা হয় সেইখিনি তেনেদৰে ময়ো কৰিলোঁ, আৰু অকণমান আপোনালোকৰ কাৰণেও দেখাবলৈ চেষ্টা কৰিলোঁ। কিমান পাৰিছোঁ নাজানো আচলতে। আৰু তাৰ পাছতে এয়া আছিলে আমাৰ ৰাতিৰ আহাৰ ভাগ, পনীৰ মটন ভাজি, নৰ্মেলি আৰু এনেকৈ বনাইছিলোঁ। হাই, এতিয়া ৰাতি 11:30 12টা বাজিব এতিয়া। আৰু ভাবিছোঁ ব্লগটো ইমানতে যিহেতু ষ্টাৰ্ট কৰিছিলোঁ, আৰু ব্লগটো ইমানতে মই ক্ল'জ কৰোঁ। আৰু যিহেতু আমি ভাত খালোঁ, হাঁহি আৰু দেউতাক শুবলৈ লৈছে, আৰু ময়ো মুখ চুখবোৰ ধুই মেলি আহিলোঁ। মুখ ধোৱাই নাছিলোঁ তেনেকেই কাম চামবোৰ কৰি পেলাই। আৰু আলহীও গ'লগৈ। আলহী বেলেগ নাছিলে, এওঁৰ লগৰ তিনিজন আছিলে আৰু মানুহ। তাৰপিছত সেয়াকে তেওঁলোকো গ'লগৈ, আৰু ময়ো ভাবিছোঁ যে আমিও এতিয়া শুই যাওঁ। আৰু ভাগৰো লাগিছে আচলতে। আৰু আজি আমাৰ কাৰণে এটা বৰ বিশেষ দিন আছিলে, যিহেতু আমি ভাবি থকা গাড়ীখন আহি গ'ল, আৰু সেইকাৰণে ভাল লাগিছে মনটো। আমাৰ দুয়োজনৰে এইখন গাড়ী খুব পচন্দ আছিলে, আৰু সেইবাবে আমি গাড়ীখন ফাইনেলি আজি ল'লোঁ। গাড়ীখন আমাৰ ঘৰলৈ আমি আনিলোঁ, সেইকাৰণে মনটো বহুত ভালো লাগি আছে আচলতে। পচন্দৰ বস্তু এটা আহিলে এনেও ভাল লাগে, আৰু নতুন বস্তু এটা আহিলে এনেও ভাল লাগে ন, চবৰে ভাল লাগে। এক্সাইটমেণ্ট এটা থাকেই, তো আজি আৰু সেইটো পূৰ হৈ গ'ল সপোনটো আমাৰ। সেয়াকে আৰু ভাবিছোঁ মোৰ ব্লগটো মই ইমানতে সমাপ্ত কৰোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কিছুমান বিশেষ ভিডিঅ' মই আপোনালোকৰ ওচৰলৈ আনিম। তেতিয়ালৈকে সকলো ভালে থাকক। আৰু মোৰ আজি ব্লগটোৰ পৰা মই আজি বিদায় লওঁ বুলি ভাবিছোঁ। আৰু